অসম আৰক্ষীত শীঘ্ৰেই হ'ব নিযুক্তি বিভিন্ন থানাত খালি থকা পৰিদৰ্শক উপপৰিদৰ্শকৰ লগতে বিভিন্ন বেটেলিয়নত নিযুক্তি দিয়া হ'ব জোৱানক বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় অধ্যক্ষ মহোদয় থানাখনৰ বিষয়ে সন্মানীয় সদস্যগৰাকীয়ে যেটো আবেদন কৰিছে সেই আবেদন আমি নিশ্চয় সৰকাৰি নীতি নিয়মৰ মাজেৰে পৰীক্ষা কৰিম আৰু আমি ব্যৱস্থা হাতত লোৱাৰ বাবে আমি চেষ্টা কৰিম অসম আৰক্ষীত আমি এটা ৰিভিউ এটা কৰি আছো যে কোট অপি লাগে কোট থানা লাগে কোট বেটেলিয়ন লাগে যেহেতু আমাৰ সৰকাৰখনে অসমৰ ৰাজ্যক প্ৰতিশ্ৰুতি দিছিলে যে আমি 1 লাখ লোকক চাকৰি দিম সেই প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰায় 10টা নতুন কমান্ডো বেটেলিয়ন থানা অপি এই ধৰণৰ কথা বতৰা আমি আলোচনা কৰি আছো মই বিধানসভাৰ সন্মানীয় সদস্যসকলক অনুৰোধ কৰিম যে আপোনালোকৰ সমষ্টিবিলাকত য'ত এনেকুৱা প্ৰয়োজনীয়তা আছে ডিজিপি মহোদয়ক আপোনালোকে লিখিব নট অনলি যে বিটিএডি নন বিটিএডি আমি সীমিত সাধন আৰু সম্পদৰ মাজত যি ধৰণে পাৰো আমি অপি থানালৈ আপগ্ৰেডেশন বা নন ৰিকগনাইজ অপি কৰা পুলিশ ষ্টেচন কৰা এই গোটেই ব্যৱস্থাবিলাক আমি এটা পৰ্যালোচনা কৰিম আৰু আমি যিমান পাৰো সীমিত সাধনৰ মাজত এই ধৰণৰ ব্যৱস্থা বা মানুহৰ সহায় হোৱাকৈ নতুন পুলিশ ষ্টেচন অপি আদি নিৰ্মাণৰ ব্যৱস্থা কৰিম স্বাভাৱিকভাৱে আমাৰ জ্যেষ্ঠ সদস্য হাফিজ বছিৰ আহমেদ ডাঙৰীয়াৰ যেটো পৰামৰ্শ পৰ্যালোচনাৰ সময়ত আমি এই বিষয়টো বিবেচনাৰ কাৰণে নিশ্চয় আমি আনিম